নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল জাহ্নৱী ভূঞালৈ। আজি আপোনালোকক দেখুৱাম পাটবাউসী সত্ৰৰ কিছু দৃশ্যাংশ আৰু এই সত্ৰভাগ হৈছে শ্ৰীমন্ত শংকৰদেৱৰ শেষৰ ভাগ। সত্ৰভাগত শংকৰদেৱে 18 বছৰ ছমাহকাল থাকি নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। এয়া হৈছে সত্ৰভাগৰ বাহিৰৰ পৰিৱেশ আৰু এতিয়া আপোনালোকক দেখুৱাম শংকৰদেৱৰ দ্বিতীয় পত্নী কালিন্দী আইৰ বিছনা ভাগ। এয়া আপোনালোকে দেখিবলৈ পাইছে কালিন্দী আইৰ বিছনা আৰু কালিন্দী আইৰ পাতকোৱা, সেই ভাগ হৈছে কালিন্দী আইৰ পাতকোৱা। আৰু আপোনালোকক এতিয়া দেখুৱাম শংকৰদেৱৰ গা ধোৱা শিলাগৃহ। ইয়াত ধুনীয়াকৈ সংৰক্ষণ কৰা হৈছে, সেই ভাগেই হৈছে শিলাভাগ শংকৰদেৱে গা ধোৱা। পিছত শংকৰদেৱে ভকতসকলৰ বাবে যি পদচিহ্ন দি থৈ গৈছিল সেই কথাখিনি সত্ৰাধিকাৰ মুখৰে শুনকচোন আপোনালোকে। তেওঁ ইয়াতে 18 বছৰ ছমাহকাল আছে। তেখেতৰ জন্মস্থান আছিল বৰদোৱা, কৰ্মস্থান আছিল পাটবাউসী আৰু এইখন তেখেতৰ সেই সত্ৰ। আৰু ইয়াতে চবখিনি তেওঁ ধৰ্ম প্ৰচাৰ কৰি গৈছে। চিত্ৰশাস্ত্ৰ, ছখন নাটক, 240টা বৰগীত, এখন নাম ধৰ্ম প্ৰচাৰ ইয়াতে ঠিক কৰি থৈ গৈছে। তেওঁ পিছত ৰাজা কৰণদেৱে যাওঁতে এই চিন দি গৈছিল